GT আৰু PGT এপইণ্টমেণ্ট লৈ কি কৈছে সেই কথা সেই ভিডিঅ' মই এইটো ভিডিঅ'ত আপোনালোকক শুনাম। তাৰ আগতে মই কাষ্ট কেটাগৰী অনুযায়ী কাৰ কিমান কাট অফ গৈছে সেইখন মই দেখাব বিচাৰিছোঁ। ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ ক্ষেত্ৰত ইউআৰৰ কেণ্ডিডেটসকলৰ বাবে 70.75 SC ST প্লেন ST হিল OBC MOBC টি ট্ৰাইব PWD এক্স ছাৰ্ভিচমেন কিমান কাট অফ গৈছে, লগতে গ্ৰেজুৱেট টিচাৰ সংস্কৃতৰ বাবে কিমান গৈছে, তাৰ লগতে গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ কিমান গৈছে। আৰু ইয়াতে এটা মষ্ট ইম্পৰ্টেণ্ট কথা হ'ল যে গ্ৰেজুৱেট টিচাৰ মেথমেটিক্সৰ ক্ষেত্ৰত এছামিছ মিডিয়ামৰ ক্ষেত্ৰত ইউআৰ কেণ্ডিডেটৰ 57 গৈছে। আৰু আপোনালোকে নিশ্চয় ইয়াত দেখা পাইছে যে 2.25 তো এইটো আপোনালোকে নিশ্চয় দেখা পাইছে। তো ইয়াতে 2.25 এইটো PWD কেণ্ডিডেট হয়। তো এইটো বস্তু লৈ ছ'চিয়েল মিডিয়াত বহুতো চৰ্চা হৈছে। 2.25 লৈ কেনেকৈ এজন শিক্ষকে গ্ৰেজুৱেট টিচাৰ হ'ব পাৰে সেইটোৱে লৈ ছ'চিয়েল মিডিয়াত বহুতো চৰ্চা হৈ আছে। তো আপোনালোকে অৱশেষত মই আপোনালোকক দেখাওঁ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি কৈছে, গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ সকলক লৈ কেতিয়া ইণ্টাৰভিউ হ'ব, কেতিয়া এপইণ্টমেণ্ট পাব। তো সেই বিষয়ে মই এইটো ভিডিঅ'ত আপোনালোকক দেখাব বিচাৰিছোঁ। তো নিশ্চয় আপোনালোকে ভিডিঅ'টো চাব। হৈছে গতিকে আমাৰ বিভিন্ন বিষয়ত আমাৰ হাইস্কুলসমূহত যি গ্ৰেজুৱেট টিচাৰ লাগে তাৰ কাৰণে পৰীক্ষা অনুষ্ঠিত হৈছিল। টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা, এই পৰীক্ষাৰ ফলাফল আমাৰ ঘোষণা হৈছে। এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যনত যিসকলৰ ডকুমেণ্ট সঠিক পোৱা যাব তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব।